হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল চিন্ধু ট্ৰেভেলিং ওৱানত। আশা কৰোঁ সকলো ভালেই আছা। মই আজি মৰিগাঁও গৈ আছিলোঁ, ভাবিছোঁ সৰুকেইটা বনাই দিওঁ। তেনেহ'লে দেৰি নকৰি পলা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, এতিয়া মই আহি আছোঁ মৰিগাঁও আহি আছোঁ এতিয়া 12 বজাত পাম এতিয়া আৰু ভিডিঅ'টো শেষলৈকে চাই থাকা। চ' গাইজ, 12 বজিয়া পাই গ'লে 12 বজিয়া স্পীড ব্ৰেকাৰ হয়। স্পীড ব্ৰেকাৰকেইটা মই নাম কি দিছোঁ জানা নাই? ৰাণু মণ্ডল স্পীড ব্ৰেকাৰ। কাৰণ তোমালোকৰ নামটো কিয় এনেকুৱা দিয়া হ'ল? ৰাণু মণ্ডলক চবেই চিনি পায়, ভাল কোনেও নাপায় হয়নে? সেইটো কাৰণে মই ৰাণু মণ্ডল স্পীড ব্ৰেকাৰ দিছোঁ। এনেকুৱা লাগিছে নামটো জনাবা। ৰাণু মণ্ডল স্পীড ব্ৰেকাৰ। গাইজ, জালুকুটি পালোহি। ৰাস্তাটো চব ঠিকে আছে, এইকণ জেগাত খালি অলপ বেয়া আৰু জালুকুটি স্কুল হয়, জালুকুটি বজাৰ। গাইজ, মৰিগাঁৱত সোমালোঁ। মৰিগাঁও কলেজ হয়, মৰিগাঁও কলেজ চাইডতে আছে তোমালোক ৰিজাৰ্ভ। এইখন কলেজ আৰু এইখন হ'ল ৰিজাৰ্ভ। আজি গৰমটো কেনেকুৱা দিছে, মানে অৱস্থা বহুত বেয়া, কি ক'ম। হেলমেটটো পিন্ধি আছোঁ যদিও হেলমেটৰ ভিতৰত তাপ কিমান তোমালোকে জানাই ন। এই বহুত গৰম লাগিছে, ক'ব পানী খাব লাগিব। গাইজ, মই বুলি ভাবিছিলোঁ ছোৱালী আগবাঢ়িছে সঁচা, কিন্তু ইমানো যে আগবাঢ়িব মই ভবাই নাছিলোঁ। জোকাব লাগে ল'ৰাই ছোৱালীক জোকাইছে, ছোৱালীয়ে ল'ৰাক। অথনি যেতিয়া মোৰ কেমেৰাটো অফ আছে ন, তেতিয়া সিহঁতক জোকাইছে মোক। সিহঁতক মুখখন ভালকৈ দেখাই দিছোঁ ৰখা, চোৱা মুখখন ঢাকি দিছে বেছি ইজনীয়ে লাষ্ট টাইমত। কিন্তু ইহঁত যে ইমান ফাষ্ট হৈ যাব মই ভবাই নাছিলোঁ। গাইজ, মই মৰিগাঁও মানে যিটো কামত আহিছিলোঁ কামটো হৈ গ'ল। তাৰপিছত এতিয়া মই ঘৰত আহি আছোঁ আৰু অকণ পিছতে চাগে ভিডিঅ'টো পূৰণ কৰিম। তোমালোকে শেষলৈকে চাই থাকা ভিডিঅ'টো। গাইজ, আহি থাকোঁতে ছাবস্ক্ৰাইবাৰ এজন লগ পালোঁ, অলপ কথা চথা পাতি পেলাই আহি আছোঁ। ছাবস্ক্ৰাইবাৰজনৰ নাম হৈছে ৰাজ, মৰিগাঁৱত ঘৰ হয়। লাষ্ট যাবা, বাই বাই, মই যাওঁ। চ' গাইজ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ ব্লগটো ইমানেই আছিল। নেক্সট ব্লগত লগ পাম। আজিলৈ বাই বাই।